Inglong kilirari ri jayalong ang di ritnong chingdi kanang ang di ritnong chingdi kanang. হাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল বৃন্দাবন বৰছ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মই জামুগুৰি গোলাঘাট জামুগুৰিৰ পৰা, যিহেতু আৰু আছোঁ মই নিৰুদ ৰাজবংশী বাসগৃহত। তেওঁৰ কন্যা দীপশিখা ৰাজবংশীয়ে কাৰ্বি আংলং ছিংগিং ছুপাৰষ্টাৰ ছিজন 4ত অংশগ্ৰহণ কৰি ফাইনেলিষ্টৰ বাবে সিলেক্ট হৈছে আৰু তেওঁৰ বিষয়ে কিছু কথা জানো আহক। নমস্কাৰ, মই দীপশিখা ৰাজবংশী। মই কাৰ্বি আংলং ছিংগিং ছুপাৰষ্টাৰ ছিজন 4 এটা কাৰ্বি আংলঙত এটা প্ৰতিযোগিতা হৈ আছে। সেই প্ৰতিযোগিতাত মই অংশগ্ৰহণ কৰিছিলোঁ আৰু প্ৰথমৰ পৰা একেবাৰে শেষ পৰ্যায়লৈকে মই সিলেক্ট হৈ আহিছোঁ। আৰু এইবাৰ মই যিহেতু ফাইনেলিষ্ট হয়, তো বহুত ভাল লাগিছে মোৰ। তিনিটা ভাষাত তেওঁ গীত গাবলগীয়া হৈছিলে তাত। সেই তিনিটা ভাষাৰ গীত গোৱাৰ পিছত এতিয়া ফাইনেলিষ্ট দীপশিখাৰ মুখেৰে আৰু কি ক'ব আমাৰ দৰ্শকক শুনোৱা হওক। হয়, মই এটাই কথা ক'ব বিচাৰোঁ যে সমূহ অসমবাসী ৰাইজক এটাই অনুৰোধ কৰিছোঁ, আপোনালোকক স্ক্ৰীণত এটা নম্বৰ দিয়া হ'ব। সেই নম্বৰটোত আপোনালোকে এটা মিছ কল দি দিব আৰু মিছ কল দি পেলাই সেইটো ভোট ছিষ্টেম হয়। আপোনালোকে ভোট দি মোক যাতে জয়যুক্ত কৰে। আৰু ভোটিং লাইন অন হ'ব ডিচেম্বৰ 13 তাৰিখৰ 12টা বজাৰ পিছৰ পৰা আৰু 20 ডিচেম্বৰ সন্ধিয়া 6 বজালৈকে অন থাকিব। আৰু আপোনালোকে সেইখিনি সময়তে মোক এটা মিছ কল মাৰি ভোট দিয়ে যেন। আমি সেই নম্বৰ ডেছক্ৰিপশ্যনত দি দিম আৰু স্ক্ৰীণত দি দিম। আপোনালোকে তাত মিছ কল দিব। আপোনালোকৰ মনো পচন্দৰভাৱে তেওঁক ভোট দি জয়যুক্ত কৰিব বুলি আমি আশা ৰাখিলোঁ। মই তাত 3 ধৰণৰ গান গাবলৈ দিছিলোঁ মোক। অসমীয়াটো নিজৰ ভাষা আৰু হিন্দী কাৰ্বি দিছিলে। তাৰপিছত সকলো ধৰণৰ গীত মই তেওঁলোকক শুনালোঁ আৰু প্ৰত্যেকটোতে মোক চিলেক্ট কৰিলে। মোক বহুত ভাল লাগিছে। দৰ্শকেও অপেক্ষা কৰি আছে গীত শুনিবলৈ, যিহেতু গীত আমি শুনিম। আৰু ফাইনেলিষ্ট যিহেতু ফাইনেলৰ কাৰণে কেনেকুৱা প্ৰস্তুতি কৰিছে দীপশিখাই, আমি শুনো আহক। মই আপোনালোকক মোৰ এটি ভাল লগা গীত শুনাবলৈ লৈছোঁ। পুৱাৰ বেলিটিয়ে কপাল শুৱাই সেউজ আচলখনে দেহা সজাই নানা বৰণীয়া ফুলে বুটা বচা ৰিহাখনি মোৰে বুকুত মেৰাই ৰূপহী ৰঙিলী গাভৰু মই অসমী মোৰ পৰিচয়, অসমী মোৰ পৰিচয়। পুৱাৰ বেলিটিয়ে কপাল শুৱাই সেউজ আচলখনে দেহা সজাই নানা বৰণীয়া ফুলে বুটা বচা ৰিহাখনি মোৰে বুকুত মেৰাই ৰূপহী ৰঙিলী গাভৰু মই অসমী মোৰ পৰিচয়, অসমী মোৰ পৰিচয়। তাত মই 3 ধৰণৰ গীত গাবলগীয়া হৈছিলে। আপোনালোকক মই অসমীয়া এটা শুনালোঁ আৰু এতিয়া মই হিন্দী এটা শুনাব বিচাৰিছোঁ। তুঝसे নাৰাজ नहीं जिंदगी हैरान हूँ मैं, हो हैरान हूँ मैं तेरी मासूम सवालों में परेशान हूँ मैं, हो परेशान हूँ मैं। এইবাৰ মই এটি কাৰ্বি গীত গাবলৈ লৈছোঁ। ইংলং কিলিৰাৰি ৰি জায়ালং আং দি ৰিতং চিংদি কানাং আং দি ৰিতং চিংদি কানাং জাগবে আমার মন পেনি লং রে আলং আং দি রিতনং চিংদি কানাং ang di ritno chingdi kana
ধন্যবাদ। যিহেতু আমি দীপশিখাৰ গীত শুনিলোঁ, ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু নতুনসকলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেধৰণৰ ভিডিঅ' আৰু পাই থাকিবলৈ আজিয়ে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।